টোকে দিনটো ডিউটিত থকা হ'ব হয় আৰু তাৰ কাৰণে এয়া অকণমান লৈ লৈছোঁ ফ্ৰুইটছ। হেই গাইজ, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ নতুন এটা ভ্লগত স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালে। এয়া ৰাতিপুৱা সময় হৈছে 8টা। উঠিছোঁ 6:30 মানতে। উঠি ভাত পানী বনাই চাহ তাহ খাই মই আজৰি, কিন্তু ভাত এখেতে খাই গ'ল আৰু এখেতে স্কুলৰ কামত এইকেইদিন বহুত বেছি ব্যস্ত আৰু সোনকালে গৈয়ে আছে স্কুললৈ। কাৰণটো হ'ল এইটো উইকতে মানে গুণোৎসৱ আছে, সেইকাৰণে তো সোনকালে গৈ আছে। তো সেইকাৰণে ভাত খুৱাই পঠাই দিওঁ। ৰাতিপুৱা ভাত খাই গ'লে ভাল আৰু গেছৰো প্ৰব্লেম নহয়, যিহেতুকে দিনটো ইমান খোৱা নহয়গৈ। তো ৰাতিপুৱা ভাত খাই যায় আৰু ইফালে মই চাহ খালোঁ, বিস্কুট দি চাহ তাহ খালোঁ, খাই আৰু এতিয়া ঘৰ চৰ চাফা কৰোঁ। কৰি অকণমান বাচনো ধুব আছে, বাচনখিনিও ধুই ল'ম। তাৰপিছত ময়ো ওলাই ডিউটি যাব লাগিব। তো আপোনালোকে চাই গৈ থাকিব ভ্লগটি শেষলৈকে। আৰু আজি মোৰ চেণ্টাৰত কিবাকিবি সদায় কাম থাকে, আজিও কাম আছে, তো আপোনালোকক পাৰিলে দেখোন আৰু চাই গৈ থাকিব। আৰু মোৰ ভ্লগবিলাক চাবচোন আৰু মৰম দিব, কমেণ্ট কৰি জনাব আপোনালোক কেনেকুৱা ধৰণৰ ভ্লগ লাগে। তো বহুত বনাবলৈ ইচ্ছা, কিন্তু টাইম নাপাওঁ আৰু আপোনালোকে মৰম দিলে সঁচাকৈ ভাল লাগিব। মৰম দিছে বাৰু, তো আৰু অকণমান বেছিকৈ মৰম দিবচোন। তো চাই গৈ থাকিব দিনটো কি কি কৰোঁ আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া মোৰ বিচনাৰ অৱস্থা এইটো হৈ আছে একদম, আৰু মোৰ অৱস্থা এইটো হৈ আছে। এতিয়া চব ঠিক ঠাক কৰোঁ আৰু এখেতে ফুলবিলাকত পানী দি থৈয়ে গৈছে অলৰেডি। আৰু ইমান ধুনীয়া ৰ'দ পৰিছে, ভালে লাগিছে। চুৱেটাৰ পিন্ধি আহিছিলোঁ, খুলি দিলোঁ, মানে ইমান ধুনীয়া ৰ'দ আহিছে এয়া বিচনাখনলৈ। তো চাই গৈ থাকিব দিনটো কি কৰোঁ দেখুৱাই থাকিম। আৰু গৰমৰ দিন আহিলে বাকী এবাৰ আপোনালোকক মোৰ ফুলখিনি নেদেখালে মনটো ভাল নালাগিব, তো এবাৰ মোৰ ফুলখিনি দেখুৱাই লওঁ। কেইডাল আৰু এইফালে বিলাহীডাল ইমান ডাঙৰ হৈছে চাওকচোন। বিলাহী লাগিছেও এটা দুটা সৰু সৰু। তো ঠিক আছে, বাকী কামবিলাক কৰি লওঁ। আৰু এয়া হৈছে মানি প্লাণ্টজোপা, তো চাই গৈ থাকিব। হেই গাইজ, তেতিয়া যে ভিডিঅ' কৰোঁ তাৰপিছত ঘৰ চৰ চাফাই কৰি বাচন চাচন ধুই গা পা ধুই ভাত পানী খাই এতিয়া আজৰি হৈছোঁ। আৰু এতিয়া খাব লৈছোঁ। টেবলেট খাবলৈ পানী আনিছোঁ, গৰম মানে কুহুমীয়া পানী, আৰু এটা টেবলেট খাই দিওঁ। হৈছে কেলছিয়াম আৰু ভিটামিন D3 টেবলেট। তো এয়া টেবলেটকেইটা খুব বেছি ডাঙৰ, গিলিবলৈ দিগদাৰ, কিন্তু মই এনেও টেবলেট খাই খুব বেছি বেয়া পাওঁ, কিন্তু উপায় নাই, খাবই লাগিব। সেয়া লৈছোঁ। তো এতিয়া ৰেডি হৈ গৈ থাকোঁ আৰু ডিউটিলৈ। টোকে দিনটো ডিউটিত থকা হ'ব হয় আৰু তাৰ কাৰণে এয়া অকণমান লৈ লৈছোঁ ফ্ৰুইটছ, ক'লা আঙুৰ সেইটো আৰু বগৰী, লগতে এয়া কমলা। তো এতিয়া গৈ থাকিম। এয়া আহি পালোঁ ডিউটিলৈ। আজি আছিলে VHND, মানে ভিলেজ হেল্থ নিউট্ৰিচনেল ডে ইয়াতে, আৰু লগতে আৰআই মানে ৰুটিন ইমিউনাইজেশ্যন, সৰু সৰু শিশুসকলক ভেকচিন দিয়া হয়, লগতে প্ৰেগনেঞ্চি মহিলাক টিটি ইনজেকশ্যনটো দিয়া হয়, ৱেইট জোখা হয়, বহুতখিনি কিবা, আৰু খাদ্যৰ ওপৰত কোৱা হয় গৰ্ভৱতী মহিলাক কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে। হেই গাইজ, তেতিয়া ডিউটিৰ পৰা আহিলোঁ আৰু আহি ভিডিঅ' কৰা হোৱা নাই। তাৰপিছত এতিয়া মই গধূলিৰ সময় যিহেতুকে, আৰু এতিয়া অকণমান কিবা এটা বনাই খাওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকক দেখুৱাই আছোঁ ৰ'বটো। এইটো পেকেট কোনে কোনে চিনি পাই মোক জনাব। পেকেটটো অংগনবাড়ীৰ পৰা দিছে মোক। আৰু মই ইয়াতে লৈ লৈছোঁ। এইটো গাখীৰ আছিলে, গাখীৰৰ মানে ডেস্কি, ইয়াতে অকণমান লৈ লৈছোঁ আৰু এইখিনি বইল কৰি ল'ম। চুজি যেনেকৈ বনাই তেনেকৈ বনাই খাম আৰু।
তো চাই গৈ থাকিব। এখেত নাই, এখেত মানে চাৰিআলি গৈছে কিবা বেনাৰ বনাবছিল তাকে আনিবলৈ এখেতৰ স্কুলৰ কাৰণে। মই ৰাতিপুৱা কৈছে গুণোৎসৱৰ কাৰণে বহুত বেছি ব্যস্ত হৈ আছে, তো চাই গৈ থাকিব। আৰু এয়া মই বনাবলৈ লৈছোঁ সেই পেকেটটোৰ মানে গুড়িটো আৰু পাউডাৰৰ নিচিনা হয়, এইটো খাবলৈ খুব ভাল লাগে। আৰু মই মানে খেজুৰ কাজু এনেকৈ দি দিছোঁ, দি গাখীৰত মানে পানীত আগতে বইল হ'ব দিছোঁ, যেনেকৈ চুজি বনাই তেনেকৈ মই আগতে বইল হ'ব দিছোঁ। তাৰপিছত গাখীৰ অকণমান মিক্স কৰি খাম, আৰু গধূলি টাইমত মই খাওঁ কেতিয়াবা কৰ্ণফ্লেক্স, কেতিয়াবা এনেকুৱা ধৰণৰ বস্তু। তো এয়া ৰেডি হৈ গ'ল, আৰু লগতে লৈছোঁ একাপ চাহ। তো লুঠুৰি কৰি খাব লাগে, লুঠুৰি বনাই মানে বেছি ডাঠো নহয় বেছি পাতলো নহয়, তেনেকৈ খাব লাগে। আৰু এইটো অংগনবাদীৰ পৰা অংগনবাদীত পোৱা যায়, আৰু ওচৰৰ যি অংগনবাদী আছে তাৰ পৰা ল'ব পাৰি। তো এয়া মই লৈছিলোঁ। তো আজিৰ ভ্লগটি ইমানে, যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকত আপোনালোক ন'টিফাইড হৈ থাকে। আৰু এটা কমেণ্ট কৰি জনাব। তেতিয়াহ'লে এতিয়া মই খাই লওঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।